নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত গণিত বিষয়ৰ এটা চেপ্টাৰ ফ্ৰেকশনৰ ওপৰত আলোচনা কৰিম সকলো ভিডিঅ'টো মন দি শেষলৈকে চাব ভগ্নাংশ মানে হৈছে এটা সংখ্যা যেটো সংখ্যাই কোনো এটা বস্তুৰ এটা অংশ বুজায় সাপোজ আমি চাৰিজন মানুহক পাঁচটা আপেল ভগাব লাগে আমি গাইপতি এটা কৈ ভগাই দিলো দিয়াৰ পিছত আমাৰ হাতত এটা আপেল ৰৈ গল এই এটা আপেলক আমি চাৰি ভাগ কৰিব লাগিব চাৰি ভাগ কৰি এই চাৰিজনক আমি এভাগ কৰি ভগাই দিম এই আমি যে ভগাই দিলো 1/4 1/4 1/4 চাৰি ভাগৰ এক ভাগ কৰি এটো হৈছে ভগ্নাংশ ভগ্নাংশ সাধাৰণতে তিনি প্ৰকাৰৰ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ প্ৰকৃত ভগ্নাংশ মানে হৈছে যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ সৰু থাকে তেনেকুৱা ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় মানে নিউমাৰেটৰটো ডিনোমিনেটৰৰ পৰা সৰু থাকে সাপোজ 3/4 2/5 6/9 এনেকুৱা ধৰণৰ ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ যিবিলাক ভগ্নাংশৰ লবটো ডাঙৰ থাকে হৰটো সৰু থাকে মানে নিউমাৰেটৰটো ডাঙৰ ডিনোমিনেটৰটো সৰু থাকে তো হেবিলাকক আমি ইম্প্ৰপাৰ ফ্ৰেকশন বা অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ নেক্সট এটা আছে আমাৰ মিক্স ফ্ৰেকশন বা মিশ্ৰ ভগ্নাংশ হলে এটা গোটা সংখ্যা থাকিব আৰু তাৰ লগত এটা মানে প্ৰকৃত ভগ্নাংশ লগ হৈ থাকিব যেনেকৈ এক সমস্ত 3 ভাগৰ 1 দুই সমস্ত 4 ভাগৰ 1 তেনেকুৱা বিলাক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় এতিয়া আমি ভগ্নাংশৰ কোৱেশ্চন বিলাক কেনেদৰে সমাধান কৰা হয় তাৰ ওপৰত আমি আলোচনা কৰিম আৰু প্ৰত্যেকটা কোৱেশ্চন আমি শৰ্ট ট্ৰিকৰ জৰিয়তে কৰিম যে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে which one of the following is the largest fraction তলৰ কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ যে আমি ভগ্নাংশ কোনটো ডাঙৰ এটো আমি বাছি উলিয়াব লাগে তো আমি ডাইৰেক্টলি অপচনটো চাই আমি গম পাই যাম বা আমি প্ৰশ্নটো চাই আমি ডাইৰেক্টলি গম পাব লাগিব এটো যদি আমি এলসিএম উলিয়াব লগিয়া হয় বা হৰণ কৰিব লগিয়া হয় তেতিয়া আমাৰ বহুত টাইম আৰু ওয়েস্ট হৈ যাব গতিকে আমি এক্সামত এইবোৰ আমি শৰ্ট ট্ৰিকৰ জৰিয়তে এই ভগ্নাংশৰ প্ৰশ্নটো যদি আমি শৰ্ট ট্ৰিক ইউজ কৰিব লাগে আমি দুটা ধৰণে কৰিব পাৰিম এক নম্বৰটো হৈছে স্টেপ 1 এটো প্ৰকৃত ভগ্নাংশ হ'ব লাগিব এটো ৰুলস এটো টিপস সদায় প্ৰকৃত ভগ্নাংশৰ ওপৰতে হ'ব মানে হৰটো ডাঙৰ লবটো সৰু হ'ব লাগিব আৰু দুই নম্বৰ স্টেপটো হৈছে ইয়াত ডিফাৰেন্সটো সদায় সেম থাকিব লাগিব মানে আমি যেতিয়া হৰৰ পৰা লবটো আমি বিয়োগ কৰিম তেতিয়া প্ৰত্যেকটাৰ ভগ্নাংশৰে আমি ডিফাৰেন্সটো সেম পাব লাগিব তেতিয়াহে এই টিপসটো এপ্লাই হ'ব লাৰ্জেষ্ট ফ্ৰেকশন কোনটো হ'ব যিটোৰে নিউমাৰেটৰটো ডাঙৰ বা লবটো ডাঙৰ সেইটোৱে লাৰ্জেষ্ট ফ্ৰেকশন হ'ব ইয়াত আমাৰ 8/9 ডাঙৰ আছে গতিকে এই প্ৰশ্নটোত আমাৰ লাৰ্জেষ্ট ফ্ৰেকশন বা ডাঙৰ ভগ্নাংশ কোনটো হ'ব 8/9 ঠিক তেনেকৈ সৰু কোনটো হ'ব যেটো সৰু থাকে নিউমাৰেটৰ যেটো সৰু থাকে সেইটোৱে সৰু হ'ব যে 1/2 1/2 টো সৰু হ'ব ঠিক তেনেকৈ এই প্ৰশ্নটোতে যদি আমাক এসেন্ডিং অৰ্ডাৰত সজাব দিয়ে সৰুৰ পৰা ডাঙৰলৈকে আমাৰ যেটো সৰু থাকে এটো ফাৰ্স্ট আহিব 1/2 তাৰ পিছত আমি লেস দেন দিম তাৰ 3/4 পিছত লেস দেন 5/6 তাৰ পিছত 8/9 ঠিক তেনেকৈ যদি ডিসেন্ডিং অৰ্ডাৰত সজাব দিয়ে 8/9 5/6 3/4 আৰু 1/2 ঠিক তেনেকুৱা ধৰণৰ হ'ব প্ৰথম আমি যেটো ট্ৰিক ইউজ কৰিলো তেনেকৈ আপোনালোকে উলিয়াব পাৰে আদাৰৱাইজ আৰু এটা ট্ৰিক আছে হেতু মই এতিয়া আলোচনা কৰিম এটো কেনেকুৱা হ'ব সাপোজ এটো আমি কি কৰিম 1 আৰু 4 মানে কিমান হয় 4 আৰু ঠিক আছে পূৰণ কৰি দিম কিমান হ'ব 6 কোনটো ডাঙৰ 6 টো ডাঙৰ তাৰ মানে এটো আমাৰ নহয় এতিয়া আমি এটোৰ লগত এটো কম্পেয়াৰ কৰিম 6 টো 3 আৰু 9 আছে 3 আৰু 9 কিমান হয় 27 তাৰ পিছত 4 আৰু 8 আমি কৰিম 4 আৰু 8 পূৰণ কৰিলে আমি কিমান পাম 32 এটা 27 আৰু 32 ৰ ভিতৰত কোনটো ডাঙৰ 32 টো ডাঙৰ আমাক ডাঙৰ ফ্ৰেকশনটো লাগে গতিকে আমি 27 টো কাটি দিলো এতিয়া আমি আকৌ নেক্সট এটোৰ লগত কম্পেয়াৰ কৰিম 8 পূৰণ 6 কিমান হয় 48 তাৰ পিছত আকৌ 9 পূৰণ 5 কিমান হয় 45 48 আৰু 45 কোনটো ডাঙৰ 48 ডাঙৰ গতিকে এটো হ'ব আমাৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ
এইটোত কোনো ধৰণৰ ষ্টেপ নাই, ডাইৰেক্টলি আমি মাল্টিপ্লাই কৰি দিলে আমি যিটো ডাঙৰ হয় এইটো ডাঙৰ, যিটো সৰু হয় এইটো সৰু। এইটোত এই ট্ৰিক্সটোত আমি প্ৰপাৰ ফ্ৰেকশ্যন, ইম্প্ৰপাৰ ফ্ৰেকশ্যন যিকোনো ফ্ৰেকশ্যনতে আমি এইটো এপ্লাই কৰিব পাৰিম। গতিকে আপোনালোকৰ যদি প্ৰথমটো ভাল লাগে প্ৰথমটো এপ্লাই কৰিব, আৰু যদি ছেকেণ্ডটো ভাল লাগে ছেকেণ্ড ট্ৰিক্সটো ইউজ কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 2, এৰেঞ্জ দ্য fractions 3/7, 8/11, 8/9 and 5/6 in their ascending order. তলৰ সংখ্যাবিলাক আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে ascending order। যদি আমি ফাৰ্ষ্ট ট্ৰিকটো ইউজ কৰোঁ তেতিয়া আমি এইটো চাব লাগিব এইটো প্ৰপাৰ ফ্ৰেকশ্যনত আছে নে নাই। প্ৰপাৰ ফ্ৰেকশ্যনত আছে, তাৰপিছত ডিফাৰেন্সটো উলিয়াব লাগিব। ঠিক তেনেকুৱা ডিফাৰেন্সটো ইয়াতে ছেম নাই, ইয়াত 1 আছে, ইয়াত 4 আছে। গতিকে আমি ফাৰ্ষ্ট ট্ৰিকটো ইউজ কৰিব নোৱাৰোঁ, ছেকেণ্ড ট্ৰিকটো আমি ইউজ কৰিম। 3 into 11 33, 7 into 8 56। 56টো ডাঙৰ, গতিকে আমি 56টো বাদ দিলোঁ। এতিয়া আমি আকৌ এইটো 8/9 লগত কম্পেয়াৰ কৰিম। 3 into 9 কিমান হ'ব? 27। 7 into 8 কিমান হ'ব? 56। 56 ডাঙৰ, গতিকে 8/9টো নহয়। নেক্সট আমি আকৌ এইটো কম্পেয়াৰ কৰিম। 3 into 6 18, 7 into 5 35। 35টো ডাঙৰ হয়, গতিকে আমাৰ 3/7টো চবতকৈ সৰু। এইটো প্ৰথম আহিলে 3/7 লেছ দেন। নেক্সট আমি এতিয়া এইকেইটা আকৌ কম্পেয়াৰ কৰিম। 8 into 9 72, 8 into 11 88। আমাৰ সৰু হয় এইটো 8/11টো সৰু হ'ব, এইটো আমি কাটি দিলোঁ। এইটো আমি ল'ম 8/11 ল'লোঁ। 8/11টো আকৌ 5/6 লগত কম্পেয়াৰ কৰিম। 8 6 গুণ 48, আৰু ইফালে 11 পূৰণ 5 55। কোনটো হ'ব? সৰু কোনটো হ'ব? 8/11। 8/11 আহিলে। নেক্সট আমি এতিয়া এই দুটা কম্পেয়াৰ কৰিম, 8/9 আৰু 5/6। 8 into 8 into 6, 8 into 6 কিমান হয়? 48, আৰু ইফালে 9 into 5 45। 48 আৰু 45 কোনটো হ'ব? 45টো সৰু হ'ব। তো আহিলে, তাৰপিছত আহিব 8/9। এতিয়া আমাৰ এইটো ঊৰ্ধ্বক্ৰমত সজালে কেনেকুৱা হ'ব? 3/7 লেছ দেন 8/11 লেছ দেন 5/6 লেছ দেন 8/9। আশা কৰোঁ নিশ্চয় আপোনালোকে এই ট্ৰিক্সটো বুজি পাইছে। এইটোত বেলেগ একো নাই, আমি ডাইৰেক্টলি ক্ৰছ মাল্টিপ্লাই কৰি ইটো ভগ্নাংশৰ লগত সেইটো ভগ্নাংশ কম্পেয়াৰ কৰিম। ইটো ভগ্নাংশৰ হৰ আৰু ইটো ভগ্নাংশৰ লগ, এই দুটা পূৰণ কৰি আমি কম সময়ৰ ভিতৰতে আমি এইটো ডাঙৰ সৰু বাছি উলিয়াব পাৰিম, বা আমি চিৰিয়েলি লিখিব পাৰিম। কুৱেশ্যন নম্বৰ 3, এতিয়া আমি কেনেদৰে সলিউশ্যন কৰিম? আমি ইয়াত 1 আছে, ইয়াত -3, ইয়াত +5। 5 আৰু 1 আমি প্লাছ কৰি দিম, 6 হ'ল। 6 - 3 3 পালোঁ। হাফ হাফ কেঞ্চেলেই হ'ল, প্লাছ হাফ মাইনাছ হাফ, ইয়াত আমাৰ হাফ থাকিলে। অপশ্যনটো হ'ব 3 1/2। এইটো আৰু মানে কেলকুলেশ্যন কৰাৰ দৰকাৰ নাই, আমি ডাইৰেক্টলি কুৱেশ্যনতে কৰিব পাৰিম। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 4, 1/0.2 - 2/0.8। আমি এইবোৰ কুৱেশ্যন একদম দেখা মাত্ৰকে আমি অপশ্যন কৈ দিব পাৰিম। আমি মাত্ৰ ট্ৰিক্সবিলাক জানিব লাগিব, আৰু কেনেদৰে কেলকুলেশ্যন কৰে তাৰ মেথডটো আমি গম পাব লাগিব। 1/0.2 আছে। 1/0.2 আমি কেনেদৰে লিখিব পাৰোঁ? যদি আমি ওপৰত 1ৰ লগত 0 এটা দি দিওঁ, তেতিয়া ইয়াত তলত দশমিকটো উঠি যায়। এতিয়া দুয়োটা সংখ্যাতে আমি কি কৰিলোঁ? 10 এটা পূৰণ কৰিলোঁ। কৰাৰ কাৰণে আমাৰ ইয়াত কি হ'ল? ওপৰত 10 হ'ল আৰু তলত 2 হ'ল। মানে পইণ্টটোৰ লগত যদি আমি 10 পূৰণ কৰোঁ তেতিয়া আমি 2 পাওঁ। দশমিকৰ পিছত যদি এটা সংখ্যা থাকে ওপৰত এটা 0 লগাই দিম। দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে, গতিকে আমি ওপৰত এটা 0 লগাই দিম। আমি ওপৰত এটা 0 লগাই দিলোঁ। কিমান হ'ল আমাৰ? 20। তলত কিমান থাকিব? এইটো মই বুজি পাবৰ কাৰণে বস্তুটো লিখি দিছোঁ ধুনীয়াকৈ। তো আমি এইটো কাটিলোঁ, 5 বাৰ গ'ল, আৰু এইটো আমাৰ 4ৰে 2 বাৰ যাব, আৰু এইটো আমাৰ 4ৰে 5 বাৰ যাব। 5/2, 5 - 5/2। এতিয়া এইটো যদি আমি কৰোঁ কিমান পাম? 2। ইয়াতে আমাৰ কি হ'ব?
ইয়াতে 5 ৰ তলত একো নাই মানে কিমান আছে 1 আছে 1 এৰে এটো কৰিলে 2 বাৰ যাব 2 পূৰণ 5 10 হল আৰু এটো কিমান হ'ব 5 এনসাৰটো আমি এখিনি যদি আমি কৰা এনসাৰটো কিমান পাম 5/2 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 5/2 এটো ইমান টাইম নালাগে মানে যদি মেইন কনসেপ্টটো যদি আমি আয়ত্ত কৰি ল'ব পাৰো তেতিয়া ধুনিয়াকে আমি কম সময়ৰ ভিতৰতে কৰিব পাৰিম নেক্সট আমি ইকুৱেশনটো চাম এতিয়া এইটোৰ মান উলিয়াব লাগে আমি কেনেদৰে কৰিম এটা আমি 2 পূৰণ 2 কিমান হ'ব 4 4 যোগ 1 কিমান হয় 5 5/2 লিখিব পাৰো এইটো আমি 5/2 লিখিলো নেক্সট এটো আমি 5 পূৰণ 1 যোগ 2 7/5 লিখিব পাৰো নেক্সট এটো আমাৰ হৰণ আছে হৰণ থাকিলে আমি কি কৰিম পূৰণ চিন দি দিম আৰু এই ভগ্নাংশটো উল্টাই দিম আমি কি কৰিম এটো 7/5 এটো আমাৰ 7/5 হ'ল হোৱাৰ পিছত আমি এই চিনটো উল্টাই দিলো এই চিনটো হৰণ আছিল আমি পূৰণ চিন দি দিলো দিয়াৰ পিছত আমি এই ভগ্নাংশটো উল্টাই দিব পাৰো এটো মেথড আছে মানে এটা আমি এনেকা ধৰণৰ আমি কৰিব পাৰো এতিয়া আমি কি কৰিম এই 5 আৰু 5 টো কেনসেল কৰি দিলো তাৰ পিছত আমাৰ ওপৰত কিমান থাকিব 49 7 পূৰণ 7 আৰু তলত 5 পূৰণ 2 ওপৰত থাকিলে এটো 49 আৰু তলত থাকিলে আমাৰ 10 এইটো যদি আমি কৰো কিমান পাম 10 4 গুণ 40 10 4 গুণ 40 আৰু বাকি কিমান থাকিব 9 এতিয়া আমি এটো কিমান পালো 4 4 সমস্ত 10 ভাগৰ 9 what is it 4 9/10 option A next x or 5% plus 3/10 equal to 20 হলে x or মান কিমান হ'ব x or 5% x দিলু ৰ মানে পূৰণ এটো সদায় মনত ৰাখিব ৰ মানে পূৰণ ইংলিশত অফ বুলি থাকিব 5% আমি 5 into 1/100 বা 5/100 আমি লিখি দিব পাৰো x পূৰণ 5 এটো আমি 5x লিখিব পাৰো divided by 100 plus 3/10 equal to 20 এটা আমি অলপ সৰু কৰি লম এটা আমাৰ কিমান হ'ল 20 x/20 এতিয়া আমি তো যদি আমি 20 এলসিএম ললো এটা x হ'ব এটো আৰু এটো কিমান হ'ব আমাৰ 6 তাৰপিছত ইফালে আমাৰ কিমান থাকিলে 20 x plus 6 equal to 20 পূৰণ 20 তাৰপিছত আমি কি কৰিম 20 পূৰণ 20 কিমান পালো 400 তাৰপিছত আমি প্লাস 6 টো কি কৰি দিম মাইনাস কৰি দিম 6 মাইনাস কৰিলে আমি কিমান পাম 394 394 is the right answer option A পঢ়াৰ মেথডটো আমি জানিব লাগিব মেথডটো গম পালে আমি ধুনিয়াকে ক্যালকুলেশনটো বহুত ফাস্টলি আমি কৰিব পাৰিম নেক্সট কোৱেশ্চন এটো এতিয়া আমি কেনেদৰে কৰিম ইয়াতে কি কৰিম আমি ভগ্নাংশটো যেটো আমাৰ দশমিকত ক্যালকুলেট পূৰণ কৰা অসুবিধা হয় তো আমি এক ঘৰ পিছত দশমিক আছিল মানে আমি কিমান দিছিলো ওপৰত এটা শূন্য দিছিলো এতিয়া আমাৰ দশমিকৰ পিছত দুটা সংখ্যা আছে দশমিকৰ পিছত ইয়াতে আমাৰ কি মান আছে দুটা সংখ্যা আছে 49 গতিকে আমাৰ ওপৰত আমি দুটা জিৰো লগাই দিম 1 ৰ পিছফালে আমি দুটা জিৰো লগাই দিলো আৰু তলত এটো আমাৰ কিমান হৈ গল 1.492 হৈ গল আমাৰ 149 আৰু এইটো হৈছে ওপৰৰ সংখ্যা ওপৰত আমাৰ কিমান আছে 14.149 0.149
এটো আছে দশমিকৰ পিছত কেইটা আছে তিনটা সংখ্যা আছে আমি কি কৰিম ইয়াতে আমি তিনটা সংখ্যা একৰ পিছত লগাই দিম নিশ্চয় বুজি পাইছে তাৰ মানে এটোৰ মেইন ক্যালকুলেশনটো কেনেকুৱা আমি ওপৰত ইয়াৰ লগত যদি আমি 1000 পূৰণ কৰি দিও তেতিয়া আমি 149 পাম ঠিক তেনেকুৱাকে তলত আমাৰ ইয়াৰ তলত এটো হৈছে ওপৰৰ সংখ্যা এটো একো নাই মানে ইয়াৰ তলত 1 আছে তো 1 ৰ লগত 1000 পূৰণ কৰিলে কিমান হ'ব 1000 গতিকে আমি এই দশমিকৰ সংখ্যাটো যেটো আমাৰ ডেসিমেলত আছে এইবিলাক এই সংখ্যাটো আমি কি কৰিম ধুনিয়াকে আমি দশমিকটো আমি উঠাই লোৱাৰ পিছত আমাৰ ক্যালকুলেশনটো ইজি হৈ যাব আমি 149 কেনসেল কৰি দিম তাৰ পিছত আমরা এটো আমি কেনসেল কৰি দিম দিয়াৰ পিছত ইয়াত আমাৰ 10 থাকিলে ইয়াত আমাৰ কিমান থাকিলে 10 টো তলৰ সংখ্যা ইয়াত 10 আছে ইয়াত 149 আছে মানে কি 149 ডিভাইডেড বাই 10 এতিয়া আমাৰ তলত 10 আছে 10 ৰে যেতিয়া আমি এটো গ্ৰহণ কৰি দিম তেতিয়া আমি কিমান পাম 14.9 14.9 is the right answer. ধন্যবাদ।